फोन बजा पैसे वाला सीन नहीं है रॉन्ग नंबर फोन बजा एक्स वाला सीन है फिर रॉन्ग नंबर কালো কেতু হয় মহারাজ কক আজি মোৰ বৰ দুখ লাগিছে কেলা কালো কেতু কিয় মহারাজ আজি মোৰ ভণ্টিজনী এটাই লৈ যাব ইমান কলো ল'ৰা ভাল নাপাবি কিন্তু নাই 15টামান পতালে এতিয়া তাৰপিছত আকৌ এটালে বিয়া হ'বলৈ লৈছে কেলা তাইক বিয়া দি দিওঁ আৰু দেই কালো কেতু নে কি কোৱা তুমি দি দিব লাগে মহারাজ এইবোৰ ছোৱালী এনেই কাম বন নাই অকল টিকটক বালৰ টিকটক একে চয় কাম দি দিয়ক মহাৰাজ একদম মোৰ কথা কৈছো নহয় একদম দি দিয়ক বহুত ভাল লয় তই কৈছ যেতিয়া দি দিওঁ আৰু দেই বলক সেইজনক উলিয়াই দিওঁগে সোনকালে আজিয়ে দি দিওঁ বলক আজি এতিয়াই দিম বলক এই ব'লা কালো কেতু দি দিওঁ যি নাই খেতি কৰিলেও খেতি কৰিব যি ভাগে খাই খাব আৰু মোৰ লগত কথা নাই মই দি দিওঁ এই বলক মহাৰাজ বলক ঐ দৈৱতী তই এইটো কি লোৱা ভাল পালি চুলিখিনি দেখা নাই কেনেকুৱা কণ্ডকা মগতে সেইটো কাৰণেতো চুলিখিনি গৰু চবতে চুলিত ধৰি তই কথা নকবি কৈ দিছো তো এইজন মোৰ জেঠেই তেওঁ চুলি কথা ক'লে মোৰ গাত নালাগে তই নকবি তই এনে টপা মোৰ একে এইটো মাউনি বাৰু এই দৈৱকী মাউনি চালা কণ্ডকৰাম তই মোক মাও একে মহাৰাজ মই এইটো সঁচাকৈ মাৰিম আকৌ এতিয়া তই মোৰ চকুৱে ক'বা আঁতৰ একদম থালু উৰুকাই দিম আকৌ এইটো ভাল তই দৈৱকীক পাইছ নহ'লে মোক খং উঠিলে আকৌ দিম আকৌ হ'ব তহঁতি এতিয়া কাজিয়া লাগি নাথাক বাৰু দাদা আমি এতিয়া কৈ থাকো আমাক আশীৰ্বাদ কৰিব যেন দেই বাৰু তহঁত যা কিহত যাবি তহঁতি দাদা চিটি বাছত কি তই কি মোৰ ভণ্টিক চিটি বাছত নিবি মহাৰাজ এইটো চিটি বাছত যোৱা যোগ্য পঠিয়াই দিয়ক এইটো চিটি বাছতে নহয় কালো কেতু ই মোৰ ভণ্টিক বিয়া পাতিছে ইয়াক চিটি বাছত যাব দিব নোৱাৰো মই যোৱা কালো কেতু মোৰ ভগা চাইকেলখন ইয়াক উলিয়াই দিয়া সেইখনতে মোৰ ভণ্টিক লৈ যাব হ'ব মহাৰাজ ঐ পাগল তহঁতক ইয়াত আৰু ৰখোৱা নহ'ব বৈ ওলা শুন কংস তাই অষ্টম সন্তানে তোক মাৰি পেলাব কংস গতিকে সাৱধান হ কংস তোৰ মৃত্যু অনিবাৰ্য কালকেতো শুনিলি ইমানকে খোৱালো বোৱালো ফুটুকা ফেন তাই লৈ আহেনো মোক মাৰ হেনো কালকেতো কি কথা শুনিলো মই এই আমাৰ এই দৈৱকী ভাল নহয় এই কণ্ঠকে আমটোলৈ বিয়া হোৱাৰ কাৰণে আপোনাক মাৰিম কৈছে এই কণ্ঠক ডিঙিটো কাটি পেলাওঁ মই কাটি দিম আকৌ এতিয়া মই নহয় কালকেতো তাই মোক এতিয়াও চিনি নাপালে তাই পেটটোতহে ল'ৰা ছোৱালী জন্ম দিব তাই পেটটোৱে কাটি পেলা কালকেতো মই অৰ্ডাৰ দিছো যা একদম পেটটো কাটি পেলা মেকাটো নেকি মহাৰাজ এই ইয়াতোহে কাটি পেলাওঁ তহঁতি কি অকল কাটো কৰি থাক তহঁতি গাহৰি কাটো নি তিনিআলি চাৰিআলি আৰু তহঁতি যে কৈ আছ 8টা ল'ৰা ছোৱালী জন্ম দিম মই পাগল নেকি 8টা ল'ৰা ছোৱালী জন্ম দিবলৈ মোক মাৰিব লাগিছ তহঁতি তই বেছি পেকান নেবি চৰিয়া কান্দত গম কৰি দিমতো তহঁত দেখা নাই মোদী চৰকাৰ যিহে দাম বঢ়াইছে চব্জি তব্জি তই পাৰ নেকি 8টা ল'ৰা ছোৱালী জন্ম দিবলৈ মাটি অকণ নাই বাৰী অকণ নাই আৰু যৌতুকত দিছ সেই ভগা চাইকেলখন এলা তহঁতি মানুহ মাৰি দিবি দেই তহঁতি অকল কাটোকে থাক যে হ'ব যা তহঁতি 8টা ল'ৰা ছোৱালী জন্ম নিজে যদি যা আৰু যদি দিয় মোক দি দিবি যা হ'ব দাদা মই চব ল'ৰা ছোৱালী আপোনাকে দি দিম আপুনি তুলি ডাঙৰ দীঘল কৰিব মাৰিব কাটিব ঠিক আছে দাদা তেতিয়া আমি গৈ থাকো দাদা যাওঁ দেই যা